साला नेचर नकय दा खेले दं नेকি इन्स्टलमेन्ट है होनाय ना हावला मारि दं र साधाय जीवन হৈ গৈছে यार শুনো তাগতে খেয়ে গেছি এই Oh, kan tahu pun mana saya. Bangnya dia kau lagi. Bilang murah. Hai pria orang, jodi nila. Moi nil khai morizam. Que la pota. Oh, Dio sai. Ada mari sudah lagi aku lagi deh. Koro kora ilo. Sika sale sana. Tiga selalu. Allah Kena sih. masih? Allah sih. Deh bawa. Bohi sura siara kan di. Tahu. Deh sun bawa sun itu bawa. Deh. Halo. Asal kyo ba heli doi ene দেখুন নাই ইউটিউবার মানুহ আর ভাই লেভেল থাকা মানুহ না এনেকা নাও দিছোন এনে মানে কথাটো কি হ'ল জানা যাব মানে বহুত দিন মই ভিডিও বনাই কন্টেন্ট বনাই এটা এটা কথা ভাবিছো এই হৰে না পাছে যে বস্তুটো যে তাতে বাগলা বুলি এটা মিছা ভিডিও বনামা বাঘ হলাউলি আমি যে বানবা হেলে ভিডিওটো আমি বানম বানে উঠি জিতু পইচা পাওঁ দতা আমাৰ মান কৰি তইও কথাটো বয়া কোৱা নাছিলি এনে বাঘ হলা বুলি এনেকে দিবা পাৰি মানেনো কি গম পাব ময়ো এনে আছিলোঁ আৰু বতৰটো আজি ঠিকেই আছে এইকেইদিনটো বৰষুণে দি আছে জোৰ নহ'লে বানঙা ইটা এটা ভিডিও ব্লগটো বনাব পাৰি আমি এটা সমস্যা আছে নহয় কেনে এতিয়া বাঘ হলেতো আমি কেনেকৈ দেখোন বাঘ হলাতো বাঘটোতো ডাইৰেক্ট এতিয়া দেখুৱা নোৱাৰে বাঘটো নাহিয়ে ইয়াতে এটা কাম কৰোঁ এই আৰে চলিটো এনেই আছে ঘৰত লৈ যাওঁ এনে গাছ চাছ লৈ দিবা দিম পাৰি কিন্তু জোৰ নহ'লে না কি মই কি এনেকৈ যাম নাই কি একো নহয় পেটলং এটা মিহি পেটলং নাই নেকি তোৰ ঘৰত পেটলং এটা তলত আছে কিন্তু এনে জো হ'ব কিবা কৰিম আমি দেশী ইউটিউবাৰ জো পালি দেখোন আহি আৰম্ভ কৰ মই আজি মুখখনো বহুতা মুখ লৈ জন্মিছোঁ নহয় একো নহয় হেল্ল' গাইছ হেল্ল' খুৰা খুৰী পেহা পেহী মামা আমি আটা আতি আমি মানে আহিছোঁ বৰ্তমান মানে এই আমাৰ এটা পাছত দেখি হৰে নাৰ পাছত দেখিম হৰে নাৰ পাছত দেখি বাঘ অলছি গাইছ বাঘৰ শব্দকে নাছিল কিবা গাইছ মোক তো ক'বা চাল চাই দিয়া নাই তই মানে গাইছ আমি এনে এতিয়া বাঘটো চাবা আহিছোঁ একলাই এইভাগ ভয় লাগে না যিমান যি কৰিলোঁ সেইকাৰণে ইয়াক লগত লৈ আহিলোঁ অলপ এই পালোৱে দেখি আছিলোঁ পালোৱে মানে যিমান যি কৰিলোঁ বাঘ অলছি না তই ক'ত যা যিমান যি কৰিলোঁ বাঘ অলছি না মানে ভয় লাগে একলা একলাই সেইকাৰণে ইয়াকো লগত লৈ আহিলোঁ অলপচোন চাই আহোঁ বাঘটো কেনে মোৰ লগত সেই কৰিছে কলাবৰেশ্যন কৰিছে গাইছ সেইটোৱে মানে আহি পালোৱে অলপ মানে বহুতে দেখি আছোঁ তুলসী পাহাৰৰ চলি এটা ভাই মই যেতিয়া সময়ত বিয়াখন পাতিলোঁ হয় আজি এনেকৈ বেলেগত চলি বিচাৰিব নাগিলে নহয় ভাল যৌতুক দিয়া ঘৰত ৰাতি বানাই লেতেৰা কথা নকবা লেতেৰা নাই মই মেখেলা চাদৰ কথা কৈছিলোঁ মেখেলা চাদৰ দিম ৰ সেয়ে কথা হৈছিলোঁ মানে মেখেলা চাদৰ দিবলৈ কৈছোঁ ধুই ৰখি আছে এতিয়া আমাৰ নতুন একটা তই ইয়াক আনিলি যে কথাখিনি বুজাই দিছে না কথাখিনি ইয়াক মই ভালকৈ এতিয়া ক'লোঁ হে শুন এতিয়া মই এটা ভিডিঅ' এটা বনাওঁ হা তোৰ মস্ত ডাঙৰ একটা ভাবি কিন্তু লাখ লাখ কোটি কোটি টকা ভাবি বুজিছে না এটা কাম কৰিব লাগিব এই জংঘলৰ মাজত লুকাই ৰাখিব লাগিব আমি মানে মোবাইলটো হাতত লৈ থাকিম কৈ থাকলি তই এই জংঘলত লৈ দিবি আৰু শব্দ কৰি দিবি নিয়ম কেনেকৈ কয় সেনেকৈ ক'লে কিন্তু নাহিবি তই হ'ব না মুখে নেদেখাবি জংঘলে লৈ দিবি তই বহুত টকা দিব তোক সঁচাকৈ বাঢ়িছি নাই কি ক'বি কেমেৰা অন কৰ তই দিহ ধন ধন মোৰ লগত মই তোক দেখি দিওঁ তই না টকা দি না দি মনি বহিছে না চকলেট খাব দে ফুৰে বহি থাকচোন বহি থাক বহুত যাম দে মই শব্দ কৰি লাহেকৈ ইংগিত এটা দিম দে শব্দ কৰি দিবি দে মই বুজাই দিছোঁ ৰেডি কৰ আমাৰ বুজাই দিবি না একদম আমি যেনে আৰম্ভ কৰোঁ আৰু মই পে'মেণ্টটো পাম না পাবি পইচা আহিলে নাপালে আৰু ক'ত পইচা আহিলে কওঁ
তোৰ দোস্ত ফাইনেলি মানে আমি বাঘ থকা জেগাখিনি আহি আহিছোঁ পাইছোঁ কিন্তু অলপ চলপ মানে ইয়াতে বাঘ থকা হেন লাগে অ' আছে মোৰ গন্ধ পাইছোঁ কি কওঁ গাইছ বলক বাঘটো বিচাৰি যাওঁ আমি বলক গাইছ এই শব্দ পাইছোঁ লৰি আছে বাটাৰ কাৰণে লৰাই দিয়ক গাইছ নিশ্চয় বাঘ আছে নিশ্চয় নিশ্চয় বাঘ আছে গাইছ বলক গাইছ ওচৰক লাগি গাইছ গাইছ এইখিনি লৰি আছে গাইছ হয়তে বাঘ আছে নিশ্চয় বাঘ আছে লৰি আছে গাইছ সেইখিনি লৰি আছে অঁ লৰি আছে গাইছ কি কেছ এইটো বাঘ নেকি নিশ্চয় বাঘ হো 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 পলো লাহে 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 সারা কাইছে শান্তি থাকবো নাকি এতিয়া চটটো মজা আহিছে না চটটো হ'লে আহিছে ঠিকে আছে একবাৰ না যাওঁ ৰাস্তাটো এটা কৰি অলপ যাওঁ আৰু তাকে ঐ কি এইটো লৰি আছে এতিয়া সঁচাকৈ বাঘ আছে নেকি তুমি সঁচাকৈ বাঘ থকা জেগা খান নাকি মই কি জানো তই সিয়া ইয়াক প্লেন দিছিলি তই এটা দিছিলি নহয় সেইটো ক'ব পাৰিলা সেইটোতো অলপ দূৰ আছিলোঁ কি লৰি কি চাই হোৱা বাঘে নেকি আৰু শব্দ হৈছে কিন্তু দেই ini kita mau bahkan muka bangsa tak kita suri ভাই সেইটো কি বাঘ আছিল নেকি কপাহান ৰুটি বা একে লৈ যায় কপাহান আছোঁ ভাই। এটা খলকি দেখোন চিৰি গৈছে আমি সেই তাতে ফাল্টুকে ভিডিঅ' বনাব গৈছিলোঁ যদি কিবা কৰিলা হয় আমাক এই সি বা আছে না নাই জংঘলতে উঠাই থৈছোঁ সৰু চলিটো দিওঁ তাতে এৰি দিলোঁ আমি নাজানো ইয়াক চিনি নাপাওঁ চিনি নাপাওঁ মইতো চিনি নাপাওঁ তই জানা মই চিনি নাপাওঁ সেই ভিডিঅ'টো যে লাম্বাই নহয় ভিডিঅ'টো লম্বা নহ'লে অলপ লাম্বা কৰা আছে খাওঁ অঁ এই হিমাংশু দাই দেখোন ঘৰ বান্ধিছে অঁ ইমানে ঘৰ বনাই আছে চৰকাৰৰ আপোনাৰ নিজাকে বান্ধিছে নিজাকৈ বনাইছে এটা কাম কৰোঁ মই ভিডিঅ'টো অলপ লাম্বা কৰোঁ এতিয়া কম বোলে চৰকাৰৰ পৰা ঘৰটো পইচা পৰিস্থিতিৰ কাৰণে নাঙে প্ৰথমতে কিন্তু চাহ খাম দেই সিহঁতক চেতবা পাৰে আৰম্ভ কৰোঁ নেকি আৰম্ভ কৰোঁ হয় বন্ধু বান্ধৱীসকল আমি আমাৰ গাঁৱৰে গিৰি মানুহৰ তাতে আহিছোঁ মানে গাইছ তাহোঁ মানে এই চৰকাৰৰ পৰা ঘৰ তাৰ পৰিস্থিতিটো আমি সুধি আহোঁ মানে অনুভৱটো কেনেকৈ চৰকাৰৰ পৰা ভাবিছি এই ওপৰৰ পৰা চাওকচোন মস্ত খেলা ঘৰ বনাইছে বা ঐ মানে ঐ আছোন হেৰাই হেৰি দিব লাগিব ৰ আকৌ কথাটো ক'বা লাগিব ভালকৈ চব কথা ক'বা নকয় চাহ কাপ খাব কিয়ে ঘৰ বনাই আছা নেকি অঁ এই ঘৰটোৰ মানুহৰ ওপৰত অলপমান ভিডিঅ' কৰিলোঁ ইণ্টাৰভিউ এটা ল'লোঁ কি ইণ্টাৰভিউ কম বছৰ আগতে চাহ কাপ দিয়াহি ইমান গৰমত দে আছা কমা কেনেকৈ আৰম্ভ কৰিবি এটা ভিডিঅ'টো হ'ব ৰ 10 মিনিট হ'ল চাহ কাপ বানি চেনি নাই ঘৰত এতিয়া চেনি হ'লে চাহ খাবা কথা কবাইছে বৈঠক ঘৰতে বনাইছোঁ তোৰ ঘৰত চেনি নাই চেনি নাই এতিয়া কি পইচা ইমান টান চলি আছে কি হয় কথাটো কথাটো কম যায় পানী এগিলাচ আনিলোঁ আমি অলপ আলোচনা কৰোঁ পানী আমাৰ কামটো আৰম্ভ কৰি দিওঁ নেকি লাহে কৰোঁ মানুহ ভক্ত আৰম্ভ কৰি দিওঁ কি হৈছে না ভক্তি আৰম্ভ কৰোঁ হে গাইছ এই চাওক না ইয়াৰ কি ধুনীয়া ঘৰ বনাইছে এইটো মানে চৰকাৰী পইচা না যিমান যে চৰকাৰী পইচা না চৰকাৰৰ পৰা পইচা পালে ইমান নাই তো গাইছ চাওক না কি ঘৰ বনাইছে গাইছ যিমান যে চৰকাৰী পইচা চৰকাৰী পইচা সেইটো এই ভিতৰত দেখিছা মই চোন চোৱা গাইছ মিস্ত্ৰী কাম কৰি আছে আহোঁ চৰকাৰৰ পৰা ঘৰ পাবলৈ কৈছোঁ আমি মাটি বেছি ঘৰটো বান্ধিছোঁ ৰ হাঁহাজি ৰ এই বটলটো দি মাৰিম চৰকাৰে ভাল পইচা দিছে চৰকাৰে ভাল পইচা দিছে চৰকাৰী মাটি বেছি আহোঁ কি বিলাক জানো আহিছে চৰকাৰৰ পৰা ভাঙন দালি কৈ আই বাইটো হা চেন্দেল চিংলাক মোক মাহত আজি চেছ কৰি হ'লাম আজি হা খুব গেলা
কাৰ বেলাক কৰছো তইও মোক আজি মাৰি খাব নিছা নেকি সি মানে সেনেং বুলি মই কি জানো অলপমান ঘৰ বুলি আকৌ শুনা পাইছি সেই মোৰ লং পেণ্ট ফুটি গেল মোৰ কাকালখান গেল হে দুহেটা হল কিছিলে পেণ্টটো হ'ল কাম পালো নামানো ভিডিঅ' নামানো এৰে পেমেণ্টটো দিবি মোক পেমেণ্ট ক'ৰ পেমেণ্ট দিম তোক মই ভ্লগে নহ'ল আজি নহ'ল কি কৰিলো মানে সৰু চলিটো নাজনো সেয়াৰ কথা সিহঁতে যাব নোৱাৰো আমাৰ কি মই নোৱাৰো যাবা নামানো তলত হ'ল